Bamboo Nursery বা বাঁহৰ নাৰ্সাৰী সেই বাঁহৰ নাৰ্সাৰীখন আমাৰ ইয়াত ইমপ্লিমেন্ট কৰা হৈছে State Bamboo Development Agency অসম আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ জৰিয়তে আৰু এই Bamboo Nurseryখন ফান্ডেড হৈছে National Bamboo Mission এতিয়া আমাৰ বাঁহৰ যিখন নাৰ্সাৰী আছে তাতে আমাৰ তিনি ধৰণৰ প্ৰজাতি আছে জাতি ভলুকা আৰু মকাল আমি সকলোৱে জানো বাঁহৰ আমাৰ দৈনন্দিন জীৱনত বাঁহৰ প্ৰয়োজনীয়তা কেনে ধৰণৰ হয় জাতি মকাল ভলুকা তিনিওবিধ বাঁহৰে আমাৰ দৈনন্দিন জীৱনত যথেষ্ট প্ৰয়োজন আছে যদি আমি জাতি বাঁহৰ কথা কওঁ যেহেতু জাতি বাঁহ ভলুকা বাঁহতকৈ সৰু সৰু হয় গতিকে সেই জাতি বাঁহৰ আমাৰ বিভিন্ন ধৰণৰ কাঠি কামি এনেকুৱা ধৰণৰ বস্তুৰ যেতিয়া আমি বনাব লগা হয় তেতিয়া জাতি বাঁহৰ আমাৰ ব্যৱহাৰ বেছি ধৰণৰ হয় আনহাতে ভলুকা বাঁহৰ কথা যদি কওঁ ভলুকা বাঁহ যেহেতু অলপ শকত হয় ডাঙৰ হয় ঘৰৰ খুঁটা বা এনেকুৱা ধৰণৰ কামত ভলুকা বাঁহ বেছি ব্যৱহাৰ হয় এতিয়া আমাৰ যেটো বাঁহৰ নাৰ্সাৰী আছে সেই বাঁহৰ নাৰ্সাৰীত আমি বাঁহৰ পুলিৰ প্ৰলিফাৰেশন বা এটা পুলিৰ পৰা তাৰ অধিক এটা পুলিৰ পৰা আমি তাৰ পৰা অধিক পুলিৰ উৎপাদন কেনেকৈ কৰিব পাৰি হেতু ইয়াত কাৰ্যকাৰী কৰা হৈছে এতিয়া বাঁহৰ যদি আমি উৎপাদনৰ কথা কওঁ বা আমি বাঁহৰ প্ৰলিফাৰেশনৰ কথা কওঁ তিনিটা ধৰণেৰে আমি বাঁহৰ প্ৰলিফাৰেশন কৰিব পাৰোঁ প্ৰথম কথা সিড বা গুটি যেটো অতি বেছি আমাৰ জনপ্ৰিয় নহয় কাৰণ বাঁহৰ যদি আমি গুটিৰ কথা কওঁ বাঁহৰ সকলো প্ৰজাতিৰ বাঁহে ফুল ফুলে 30ৰ পৰা 35 বছৰৰ ভিতৰত গতিকে গুটিৰ কথা আমি ক'ব নোৱাৰো আৰু দ্বিতীয় ধৰণে আমি বাঁহৰ মুহাৰ পৰা বাঁহৰ উৎপাদন কৰিব পাৰি পুলি উৎপাদন কৰিব পাৰি আৰু 3 নম্বৰ হৈছে কাটিং বা কলম শাখা কলম আৰু যেটো আমাৰ ব্ৰাঞ্চ কাটিং বুলি কোৱা হয় সেই ধৰণে বাঁহৰ উৎপাদন কৰিব পাৰি এতিয়া আমাৰ যিখন নাৰ্সাৰী আছে তাত আমি মেক্ৰো প্ৰলিফাৰেশন বা বাঁহৰ এছাৰিৰ সেপাৰেশন বা আমি বাঁহৰ এছাৰি সেপাৰেশনৰ জৰিয়তে বাঁহৰ পুলি উৎপাদন কৰি আছো তো ইয়াৰ কাৰণে কি হয় যদি আমি বাঁহৰ পুলিখিনি চাওঁ বাঁহৰ পুলিত মুহাটো থাকে ওপৰত কাণ্ড থাকে কাণ্ড দুটা বা তিনিটা নোট থাকে আৰু অলপমান শিপা থাকে সেই বাঁহৰ মুহাৰ পৰা আমি যি তিনিটা চাৰিটা মুকুল থাকে সেই মুকুলক সেপাৰেট কৰি পেলাই আমি বীজতলী বা পলিথিন বেগত ৰোপণ কৰি পেলাই তাক বাঁহৰ পুলি উৎপাদন কৰিব পাৰি তাৰ যেটো আমাৰ প্ৰক্ৰিয়া হয় সেই প্ৰক্ৰিয়াটো এনে ধৰণে কৰিব পাৰি প্ৰথমতে আমি বীজতলী আমি তৈয়াৰ কৰি ল'ব লাগিব বীজতলী তৈয়াৰ কৰিবলৈ কাৰণে বীজতলীৰ বহল হৈছে 1 মিটাৰ আৰু দীঘল 5 মিটাৰ তাতে আমি বালি মাটি আৰু গোবৰ 1:1:1 অনুপাতত আমি মিহলাই পেলাই বীজতলীখন প্ৰস্তুত কৰিব লাগিব তাৰ পাছত যেতিয়া আমি বাঁহৰ পুলি সেপাৰেট কৰিম বা মুহাৰ পৰা আঁতৰাম তেতিয়া কি কৰিব লাগিব যেটো আমি বাঁহৰ পুলি মুহাৰ পৰা আঁতৰাম তাক বেভিষ্টিন নামৰ এক ভেকুৰনাশক দ্ৰব্যত ডুবাই পেলাইহে আমি বীজতলীত ৰোপণ কৰিব লাগে যাতে বাঁহত যিবিলাক ভেকুৰ জাতীয় বেমাৰ থাকে সেই বেমাৰবিলাকে আক্ৰমণ কৰিব নোৱাৰে গতিকে তেনেকৈ বাঁহৰ পুলি আমি যেটো আমাৰ মেইন মুহা বা যেটো আসল মুহাৰ পৰা আমি সেপাৰেট আমাৰ যেটো মাতৃ পুলি আছে বা মাদাৰ প্লান্ট আছে তাৰ পৰা আমি নতুন পুলিখিনি সেপাৰেট কৰিম আৰু সেপাৰেট কৰিবলৈ এনেকুৱাকে চাব লাগিব যাতে প্ৰত্যেকটো পুলিত দুটা বা তিনিটা নোট থাকে প্ৰত্যেকটো পুলিৰ লগত আমি এটা কথা লক্ষ্য ৰাখিব লাগিব যাতে এটা মুঢ়া থাকে আৰু অলপমান শিপা থাকে এতিয়া যেটো পুলি আমি মাদাৰ প্লান্ট বা মাতৃ পুলিৰ পৰা সেপাৰেট কৰিম তাক আমি দুটা বা তিনিটা নোডৰ ওপৰত এটা স্ল্যান্টিং কাট দিম আৰু সেই কাটটো মমৰ এটা লেয়াৰ দি পেলাই ঢাকি দিব লাগিব তাৰ কাৰণটো এটাই যাতে সেই কাটটো থৈ দি ডেসিকেশন বা শুকাই না যায় এটো যেতিয়া এটো পুলি হৈছে মাতৃ পুলি বা মাদাৰ প্লান্টৰ পৰা সেপাৰেট কৰা পুলি আৰু গতিকে মই আগতে কোৱাৰ ধৰণে প্ৰত্যেকটো নতুন পুলিত এনেকুৱাকে লক্ষ্য ৰাখিব লাগে যাতে এটা অলপমান মুঢ়া অলপমান শিপা আৰু দুটা বা তিনিটা নোট থাকে এই নোটটোৰ ওপৰতে আমি এটা স্ল্যান্টিং কাট দিম আৰু সেই কাটটো মমৰ এটা লেও দি পেলাই আমি হেতু কাটটো ঢাকি দিম যাতে ডেসিকেশন নহয় বা শুকাই না যায় এই যেটো আমাৰ নতুন পুলি হল সেই পুলিটো মেইন বীজতলীত বা পলিথিনৰ বেগত ভৰোৱাৰ আগতে আমি কি কৰিব লাগিব বেভিষ্টিন বুলি যেটো আমাৰ ভেকুৰনাশক দ্ৰব্য আছে সেই দ্ৰব্যত ডুবাই পেলাইহে আমি নতুন বীজতলীত ৰোপণ কৰিব লাগিব যাতে ভেকুৰ জাতীয় বেমাৰে ইয়াক আমাৰ এটেক কৰিব পৰীক্ষাৰ যদি আমি কথা কওঁ মাটি পৰীক্ষা হৈছে কৃষি বিজ্ঞানৰ এক অন্যতম অৱদান যেহেতু এডৰা মাটিত বিভিন্ন ধৰণৰ মৌল থাকে গছৰ শ্ৰী বৃদ্ধিৰ কাৰণে আমি জানো যে 17টা মৌলৰ প্ৰয়োজন হয় কাৰ্বন নাইট্ৰজেন হাইড্ৰজেন অক্সিজেন এনেকে ধৰণৰ বিভিন্ন গৌণ মৌল অনু মৌল আৰু প্ৰধান মৌল গুটেখিনি মিলি আমাৰ 17টা মৌলৰ গছৰ শ্ৰী বৃদ্ধিৰ বাবে প্ৰয়োজন হয় আৰু আমি নাইট্ৰজেন হাইড্ৰজেন আৰু অক্সিজেনৰ বাদ দি সকলোখিনি মাটিতে পোৱা যায় গতিকে এডৰা মাটি কিমান সাৰুৱা হয় তাত কিমান কেনেকুৱা ধৰণৰ মৌলৰ মাত্ৰা কিমান আছে সেই সকলোবোৰ আমি মাটি পৰীক্ষাৰ জৰিয়তে আমি গম পাব পাৰো এতিয়া মাটিৰ পৰীক্ষা কৰিবলৈ মাটিৰ পৰীক্ষাৰ 3টা স্তৰ থাকে প্ৰথম স্তৰ হৈছে আমি মাটিৰ নমুনা সংগ্ৰহ কৰিব লাগিব তাৰ পাছত সেই নমুনাটো আমি পৰীক্ষাগাৰত আমি পৰীক্ষা কৰিব লাগিব